গোৱাটো যাব পাৰাই নাই গাইছ, চ' ইয়াতে আহি গৈছোঁ আৰু চানাকা। হেল্ল' ভিউয়াৰ্ছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আমি আহিছোঁ চানাকাৰ হিল মাইনা বেম্বো ৰিজৰ্টখনত। এয়া আমি চন্দ্ৰপুৰ পাৰ হৈ চানাকা পালোঁ আৰু চানাকাখন মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে। এয়া লেফ্ট ছাইড লৈ এতিয়া গৈ আছোঁ, গুগল মেপত চাই গৈ আছোঁ আৰু যিহেতু একজেক্ট লোকেশ্যনটো আমি নাজানো। আৰু পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, চাৰিওফালে গছ গছনিৰে ভৰি আছে, গাঁৱলীয়া পৰিৱেশ। আৰু তাৰে মাজেৰে আমি এতিয়া এয়া পাম আৰু ডেষ্টিনেশ্যন। চ' লাহে লাহে গৈ আছোঁ, যিহেতু ৰাস্তাটো অকণমান হয়। তেনেয়া ছাইডত দেখিবলৈ পালোঁ একদম ডাঙৰ ডাঙৰ শিলো আছে। চ' ফাইনেলি এয়া দেখিবলৈ পাইছোঁ চানাকা পিকনিক স্পট ৰাইট ছাইডৰ ফালে যে আছে, আৰু লেফ্ট ছাইডে আছে হিল মাইনা বেম্বো ৰিজৰ্ট। এয়া আমি এতিয়া সোমাই গৈ আছোঁ আৰু গাড়ীখন পাৰ্ক কৰি আপোনালোককো দেখুৱাই গৈ আছোঁ ভিতৰৰ পৰিৱেশখিনি। চ' আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাব। করে রাতি দুসকুলে সালে অভিমানী যেন লাগে চ' এইখন মেইন মানে ৰেষ্টুৰেণ্টখন। এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ গৈ আছোঁ আমি। চ' এইখন ৰেষ্টুৰেণ্টত যদি আপোনালোকে খাব বিচাৰে দেন ধুনীয়াকৈ খাব পাৰে, বুফেও আছে আনলিমিটেড। আৰু যদি বাহিৰত যেনেকৈ টেণ্ট হাউচ বা কটেজ এইবোৰত বিচাৰে খাব, তেন ইয়াতে অৰ্ডাৰ কৰিব, তেখেতলোকে ধুনীয়াকৈ দি দিব আপোনালোকক ছাৰ্ভ কৰি পেলাই। চ' ফাৰ্ষ্ট আমি আহি পেলাই চাহ খালোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰত। কেনেকুৱা লাগিছে? একদম এইখন মানে ৰিজৰ্টখন আৰু আপোনালোকতো জনোৱালোৱে, বাকী সেইটো চাইডে পিকনিক স্পট। চ' তাত এতিয়া যাম অকণমান পিছত। চ' এতিয়া মই গৈ আছোঁ হিল মাইনা বিচৰ ফালে। চ' ইয়াতেতো পূৰা পিকনিকৰ মানুহ আহিছে আৰু পিকনিক খাবলৈ। যদি আপোনালোকে গ্ৰুপ হৈ আহে, নিজে বনাই খাব বিচাৰে, দেন এইটো ছাইডে আপোনালোকৰে। আৰু যদি আপোনালোকে এইটো ছাইডে মানে বিচাৰে বহিব বা এনজয় কৰিব থাকিব আৰু খানাটো বাহিৰৰ পৰা অৰ্ডাৰ কৰিব বিচাৰে, দেন ৰিজৰ্টখনৰ পৰাই অৰ্ডাৰ কৰিব পাৰে, যিহেতু এইটো হিল মাইনাৰে হয়। এইটো বিচ এৰিয়া আৰু সেইটো ৰিজৰ্ট। গোৱাটো যাব পাৰাই নাই গাইছ, চ' ইয়াতে আহি গৈছোঁ আৰু চানাকা। এনেয়া চাব পাৰে, একদম সৰু সৰু কিউট টেণ্ট বনাইছে। ইয়াতে আমি আজি লাঞ্চটো কৰিম আৰু চ' ইয়াতে বহি লৈছোঁ আৰু অৰ্ডাৰ কৰি দিছোঁ, ইয়াতে লৈ আহিব অকণমান পিছতে। বাকী পৰিৱেশটো চাওক না, ইমান ধুনীয়া, ইমান পিচফুল জেগা, ইমান ভাল লাগিছে। যিহেতু লাঞ্চৰ কাৰণে টাইম আছে, চ' আমি এয়া আহি গ'লোঁ কটেজবোৰ চাবলৈ, ভিতৰৰ ৰুমবোৰ কেনেকুৱা কি, আৰু লগতে আপোনাকো দেখুৱাওঁ। পুৰা ভিউ দেখি পেলাই মানে এনেকৈ ষ্টে কৰিব পাৰে আৰু কটেজবোৰ। চ' এয়া চাব পাৰে, ৰুমটো ইমান ধুনীয়া, চবখিনি ফেচিলিটিছ দিয়া আছে আৰু মোৰো বিৰাটেই ভাল লাগিছে দেখি পেলাই। আৰু যদি আপোনালোকেও এনেকুৱা মানে কটেজত থাকিব বিচাৰে, দেন আহিব পাৰে। মই বাৰু আজি ষ্টে নকৰোঁ, বাট কেতিয়াবা আহিম ষ্টে কৰিবলৈ। আজি অনলি পূৰা দিনটোৰ কাৰণে আহিছোঁ আৰু। চ' ভালেই লাগিছে। বাকী ডিটেইলছ, এড্ৰেছ চবখিনি মই দি দিম ভিডিঅ'টোৰ লাষ্টত, আপোনালোকে চাব। এণ্ড নেক্সট এইটো এটাও কটেজ। চ' ইয়াৰেও ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এনেকৈ বহুত কেইটা আছে।
চ' ফাইনেলি এয়া আমাৰ লাঞ্চ আহি গ'ল আৰু ধুনীয়াকৈ খাওঁ বাকী লগ পাই আছোঁ। এনে ডেজাৰ্টত আছিলে ক্ষীৰ, বহুত টেষ্টি আছিলে দেই। জোনাকৰে ৰাতি দুচকুলে চালে অভিমানী যেন লাগে দুভৰি ৰাখি তুমি কানে কানে কথা ক'লে